हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करो सकल भाले आछे। আজি অন্য একটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে পথাৰত কাম কৰিবলৈ গৈ আছোঁ। ঘৰৰ পৰা পুৱাই উঠি আহিলোঁ। সো লেতেৰা মানে টি শাৰ্ট পিন্ধি আহিলোঁ আৰু লুঙ্গি পিন্ধি আহিছোঁ। সো আজি পথাৰত কাম কৰিম আৰু ধান খেতি চাফা কৰিব লাগিব। আজি ধান খেতিৰ কাম কৰিম। বহুত দিন ধৰি কাম চাম কৰা নাই আৰু পথাৰত যোৱা নাই। অলপমান ধান খেতি কৰিছোঁ, সেইটো আজি পৰিষ্কাৰ কৰিম। সো আজি আপোনালোকক দেখাম আমাৰ পথাৰত কিমান মানুহে কাম কৰি থাকে আৰু একচুৱেলি কি পুৱাই কাম কৰিব লাগে, অলপ চলপ মানে ৰান কৰিব লাগিব। সো এনেকুৱা মানে নকৰিলে আমাৰ শৰীৰত বেমাৰ লাগি যায় ন। সো অলপ চলপ কাম কৰিব লাগে। সো বলক আজি আপোনালোকক দেখাম, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মূৰত কাম কৰিবলৈ আহিলোঁ পথাৰত। আজি কলেজ বন্ধ, মানে তেওঁৰো কলেজ আজি বন্ধ, সকলোৰে মানে স্কুল কলেজ সকলো অনুষ্ঠান আজি বন্ধ। চ' তাৰ কাৰণে অলপমান কাম কৰিম। মোৰ লগত আছে দুজন ভাইটি আছে। চ' চাওক মানে এইবিলাক গা আমাৰ উঠাব লাগিব। পথাৰত কাম কৰিছোঁ মানে এইবিলাক গা আমাৰ মানে ধান খেতিৰ পৰা চাফা কৰিব লাগিব আৰু চাফা কৰাৰ পিছত মানে সাৰ দিলেহে মানে ধানবিলাক ভাল হ'ব। চ' এইখিনি মানে আজি পথাৰত অলপ কাম কৰি মানে ঘৰত সৰু ভাইটি মানে কাম কৰি আছে। আজি তেওঁৰ স্কুল বন্ধ, তাৰ কাৰণে মানে কামত আহিছে। চ' আজি মানে অলপমান খেতি কৰিছোঁ, মানে ঘৰত মানুহ চানুহ নাই, অকল দেউতাই আছে। মানে তেওঁৰ আজি বেমাৰ, সেইকাৰণে আহিব পৰা নাই আৰু আমি আহিলোঁ। মানে এতিয়া মানে ধান খেতি মানে ডাঙৰ হৈ গৈছে। চ' সাৰ দিব লাগিব, তো এইখিনি উঠাই মানে সাৰ প্ৰয়োগ কৰিব লাগিব। এইখিনিয়ে মানে কাম কৰা শেষ হ'ল, মানে এতিয়া